close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. হাই হেল্ল' গাইজ, কি খবৰ আপোনালোক? আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ গ'ল্ডেন টেম্পল, মানে আজি গ'ল্ডেন টেম্পলৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ইয়াৰ পৰা আমি যাম টুংটাং না কি ৰিজৰ্ট বুলি কয়, তাত যাম আৰু এইফালে ৰয়িঙত যাম। তো আজি গ'ল্ডেন টেম্পলৰ পৰা ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি গ'ল্ডেন টেম্পলত আহি সোমালোহি। আছে ইয়াত আমাৰ মেম্বাৰ 7জনমান আছে। তো সিহঁতে ভিতৰত গৈ পূজা চূজা কৰি আছে। মইনো আৰু ক'ত পূজা কৰা মানুহ, পূজা চূজা নকৰোঁ। আৰু ইয়াত এণ্ট্ৰি ফিজ, আজিকালি এণ্ট্ৰি ফিজ লগাই দিলে। আপোনালোকে যদি এতিয়া অহা নাই, নতুনকৈ অহা নাই আৰু কোনে গম নাপায়, তো সিহঁতক কৈছোঁ ইয়াত এণ্ট্ৰি ফিজ লগাই দিলে 20 টকাকৈ এজন মানুহক এণ্ট্ৰি ফিজ। এণ্ট্ৰি ফিজ মানে অৰুণাচলত যিমান যি হ'লেও আজিকালি এণ্ট্ৰি ফিজ লগাই দিলে চবতে। এইটো আছে গ'ল্ডেন টেম্পল। ইয়াত আহিয়ে থাকোঁ, ইমান খাচ লগা নাই। এতিয়া য'ত যাম সেইটো জেগাত মই যোৱা নাই মানে, তো সেইটো কাৰণে অলপ এক্সাইটমেণ্ট আছে। আহি টুংটাও না কি টুংটাও পাই গ'লোহি। টুংটাও এই পিছফালে এইফালে গেট পাছ লৈ আছে মানে এণ্ট্ৰি ফিজ। তো ষ্টাৰ্টিং কোনে ঘৰকেইটা দেখি পাইছোঁ আৰু ভিতৰত কি আছে নাজানো, আজি প্ৰথম আহি পাইছোঁ। এইখনেই হৈছে ৰিজৰ্টখন, যিটো আশা কৰি আহিছোঁ, যিটো ইয়াত ধুনীয়া দেখিম বুলি ভাবিছিলোঁ, কিন্তু ইমানটো দেখা নাই। কিনো আছে চাওকচোন, নদীত দলংটো বনাই দিছে, ঘৰ কেইটামান বনাই দিছে এইফালে, তাৰপিছত চকী দি দিছে, ধুনীয়াকৈ ইয়াত বিয়েৰ চিয়েৰ খাব পাৰে। ইমানটোৱে আৰু কিনো আছে। মানে ইয়াত মই যিটো বিচাৰি আহিছিলোঁ, যেনেকুৱা হ'ব গতে লাগিছিলে, কিন্তু ইয়াত অকণমানো সেনেকুৱা নহয়। মানে ফেমিলি লৈ অহা জেগা নহয় মানে এইটো জেগাত। বাট চেনাই তেনেই একো ধুনীয়া নাই, কিন্তু এনেকৈ বাৰ্থডে পাৰ্টি হওক যি হওক, ইয়াত পাৰ্টি চাৰ্টি কৰিবলৈ এটা ধুনীয়া জেগা। মানে হাবি আছে চবফালে, একদম বিন্দাস্তা, মানে কোনো কংটা মানুহ নাই। তো পাৰ্টি চাৰ্টি কৰিবলৈ এইটো বেষ্ট জেগা। কিন্তু এনেকৈ ফুৰিবলৈ জেগা চাবলৈ অহাটো এইটো মোৰ ফালৰ পৰা মোৰ কাৰণে ভাল লগা নাই দেই। কি আছে ইয়াত চওক না, চুইমিং পুল এটা আছে, তাতো পানী নাই, পূৰা লেতেৰা। তাৰপিছত এই ঘৰ কেইটামান আছে, আৰু এই ঘৰকেইটা বনাই দিছে, নদী এখন আছে, তাতে দলং এখন বনাই দিছে, আৰুনো কি আছে ইয়াত, একো নাই। ইমান ভাল লগা নাই মানে ইয়াত। আৰু ইয়াৰ পৰা আমি এতিয়া ডাইৰেক্ট ক'ত যাম জানো, আলুবাৰী যাম। আলুবাৰীৰ পৰা ৰয়িং যাম। তো চাই থাকক ভিডিঅ'টো। লাষ্ট নহয়, ছেকেণ্ড ডেষ্টিনেশ্যন আলুবাৰী ব্ৰিজ। এইখন হৈছে আলুবাৰী ব্ৰিজখন, চাওক আলুবাৰী ব্ৰিজ। এতিয়া আমি আলুবাৰী ব্ৰিজৰ তলত আছোঁ। ইয়াত অলপ মানে ব্ৰেকফাষ্ট কৰিব লাগিব। ৰাতিপুৱা একো খাই নাই মইতো ৰাতিও একো নাই খোৱা, এতিয়াও একো নাই খোৱা। এতিয়া ইয়াত কিবা এটা খাই লওঁ, ইয়াত অকণমান দেৰি ৰখিম। নদী আছে, চব কি ধুনীয়া নদী। এইফালে পাহাৰ মজাকৈ দেখি আছোঁ মই, আপোনালোকে দেখিছে নাই সেইটো নাজানো, কিন্তু ইয়াৰ পৰা পাহাৰ একদম মজাকৈ পাহাৰ দেখি থাকে। অলপ ইয়াত কিবা কিবি খাই লওঁ, তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ দেই।
এনেকুৱা এটা মজা জেগাত পাই গ'লোঁ সেই এইটো চক না কি ধুনীয়া আগফালে একদম ডাৱৰ আছে কি জেগা মই নাজানো নামটো কি জানো এইটো জেগা কিন্তু নাজানো এই দলং এটাত ৰখি আছোঁ আমি পিছফালে এনেকুৱা ধুনীয়া জেগা চক আপোনালোকে চাব পাৰে আৰু পিছফালে গোটেই পাৰ্টনাৰখিনি ৰখি আছে পাহাৰ চক না কেলা ডাৱৰ ইমান চৰি দেই কেলা কৈ পাইছোঁ একো কেছ নাই अरे कहना क्या चाहते हो कोई सेंसेस बात পিছফালে চক না ইমান ধুনীয়াকৈ একদম ৰখি আছে ৰখি থকা নাই ডাৱৰখিনি পাইছেহি মানে পাহাৰটোত চক না গোটেই ডাৱৰ বগা বগা পুৰে ইমান তলত ডাৱৰ আছে কৈছোঁ নহয় মই একদম চুব পোৱা নিচিনাকৈ আছে কেমেৰাত ভালকৈ কেমেৰা নহয় মোবাইলত ভালকৈ নাহিব পাৰে কিন্তু পিছফালে এনেকুৱা ধুনীয়াকৈ আছে একদম চক একবাৰ চাই লওক আপোনালোকে একবাৰ চাই লওক গোটেই চিনেৰী চাই লওক একবাৰ চাই লওক ইয়াত একদম ধুনীয়া ল'ৰা এটা আছে হাই কৈ দিয়া হাই বলটো না এই এতিয়া আমি ৰয়িং পালোহি ৰয়িং ছেকেণ্ড গেট নে কি বুলি কয় নাজানো কিন্তু একদম ধুনীয়া চিনেৰীটো চক না এই থাপা এইটো কি জেগা সেকেন্ড ব্ৰিজ ৰয়িং ৰয়িং ছেকেণ্ড ব্ৰিজ পাই গ'লোহি আমি একদম জাকাজ জেগা আপোনালোকে গোটেই দৃশ্যটো চাব পাৰে এইফালে পানী কেনেকুৱা একদম ফুল ফূৰ্তি ন বঢ়িয়া একদম ভাল বঢ়িয়া একদম 15 আগষ্ট একদম ফুল ফূৰ্তি একদম বঢ়িয়া কিন্তু এতিয়া একদম মানে এইটো জেগাত আহি কিনে পূৰা ফুল মই একদম সন্তুষ্ট তো ইমান ধুনীয়া এটা জেগা থাকোঁতে আমি ক'ত গৈছিলোঁ কি বুলি কয় টুংটাং নাকি ইমান সৰু জেগা তাত কিন্তু ইয়াত চক ইমান ধুনীয়া প্লেচ আপোনালোকে চাব পাৰে ইমান ধুনীয়া প্লেচ গোটেই দৃশ্যটো আপোনালোকক দেখাইছোঁ ইমান ধুনীয়া প্লেচ চক ইমান ধুনীয়া প্লেচ ইয়াৰ পৰা মানে ৰয়িঙৰ ছেকেণ্ড গেট বুলি কয় আমি যোনফালৰ পৰা চৌখাম ফালৰ পৰা হৈ আহিছিলোঁ ৰয়িঙৰ ছেকেণ্ড গেটৰ পৰা আমি এতিয়া যাবলৈ ওলাইছোঁ এতিয়া আমি অলপ ওপৰত যাম তো ভিডিঅ'টো চাই থাকক একদম ধামাকাদাৰ হ'বলৈ গৈ আছে একদম চাই থাকক আৰু এইফালে ডেনি আছে আৰু ইয়াৰো এটা চেনেল আছে নামটো কৈ দিয়া ডেনি ডেভিল 2022 হা ডেনি ডেভিল 2022 ডেনি ডেভেল 2022 তো ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু এতিয়া আমি অলপ ওপৰলৈ গৈ আছোঁ আমি দলংটোৰ পৰা ওপৰত আহি গ'লোঁ মই এক্সিডেণ্ট হৈ কেনে হ'লোঁ ওপৰলৈ লাহে আহি গ'লোঁ তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এতিয়া অলপ ওপৰলৈ গৈ আছোঁ যদি ৰাতি হয় সেনেকৈ হ'লেও দেখামেই মুঠতে विशुद्ध चूतिया लड़के हो तुम चुप रहो उसको आइडिया भी है तो क्या बोल रहा है যদি ৰাতি হ'লেও দেখামেই আপোনালোকে ভিডিঅ'টো চাই থাকক যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব যি হ'লেও কৰি যাব তো গাইজ আমি মানে এতিয়া ইয়াত পাওঁ এতিয়া বহু ৰাতি হ'ল তো মই এতিয়া দেখাব নোৱাৰিম কাৰণ ৰাতিটো মই একো দেখাব নোৱাৰিম ভাল কেমেৰাও নহয় তো এতিয়া ৰয়িঙতে আছোঁ এইটো কোনোবা এটা ৰিজৰ্টত আহিছোঁ যি নাম তাকো নাজানো মানে তো বেলেগ এদিনাখন আহিম ভালকৈ দেখাম তো ভিডিঅ'টো আজি হেক কৰিছোঁ আন্ধাৰ হৈ গ'ল তো দেখাব নোৱাৰিলোঁ তাৰ বাবে চৰি কিন্তু